হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যোৰহাটৰ গান্ধী পাৰ্কৰ পৰা। ইয়াত অনুষ্ঠিত হৈ আছে ৰং তুলিকাৰে। মুনীন বৰুৱা মেম'ৰিয়েল মিউজিক কলেজৰ বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনা অনুষ্ঠিত হৈছিল চিত্ৰাংকন প্ৰতিযোগিতা। 4দিনীয়া কাৰ্যসূচীৰ বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা হৈছিলে পলিফনি দ্য আনপ্লাগড, সেয়া হৈছিল যোৰহাটৰ ষ্টেডিয়ামত। আৰু তৃতীয় দিনা আছিলে অসম ভিত্তিক একক সংগীত প্ৰতিযোগিতা গানে কি গানে, আৰু সেয়া অনুষ্ঠিত হৈছে যোৰহাট থিয়েটাৰত। অংশগ্ৰহণ কৰিব তেওঁলোকক শুভেচ্ছা প্ৰদান কৰিছোঁ। আমি নাম দিছোঁ ৰং তুলিকাৰে MBMMC। MBMMC মানে সকলোৱে বুজিছে নহয়, মুনীন বৰুৱা মেম'ৰিয়েল মিউজিক কলেজ। আজি 2022 বৰ্ষৰ যি অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ অনুষ্ঠান হৈছে গানে কি গানে। শিল্পীক আগবঢ়াই দিবৰ বাবেই এনেধৰণৰ প্ৰয়াস। এইবাৰ 2022 বৰ্ষতো আমি যোৱা 13 তাৰিখে উদযাপন কৰিছিলোঁ চিত্ৰাংকন প্ৰতিযোগিতা। ঠিক তেনেদৰে 15 তাৰিখে উদযাপন কৰিলোঁ পলিফনি দ্য আনপ্লাগড। যিবোৰ অনুষ্ঠানত বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ পাছত সেই প্ৰতিযোগীসমূহসকলক আমি পুনৰবাৰ বিচাৰকৰ আসনো শুৱনি কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ বহুবাৰ। যিসকল শিল্পী আজি উজ্বলি উঠিছে অসমৰ বিভিন্ন মঞ্চত, সেইসকল এটা সময়ত মুনীন বৰুৱা মেম'ৰিয়েল মিউজিক কলেজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰিছিলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে। আমি বিচাৰকৰ আসন শুৱনি কৰিবলৈ এনে দুগৰাকী ব্যক্তিক, এনে দুগৰাকী শিল্পীক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক যদিও আমাৰ পৰা দূৰত থাকে, তেওঁলোকৰ শিপাডাল যেনে আমাৰ মাজতে আছে। আমাৰ দুৰ্গাময়ী বাইদেউ, দুৰ্গাময়ী বৰা বাইদেউ, মোক সঁচাকৈ মোৰ বাইদেউ নিজৰ বাইদেউৰ নিচিনাই লাগে। আৰু এটি স্মাৰকেৰে বাইদেউক আজি অনুষ্ঠানত স্বাগতম জনাব। এক শিল্পীৰ আন এগৰাকী শিল্পীৰ বুলি মৰম শুভেচ্ছা আমি প্ৰদান কৰিছোঁ। বহু গীতৰ স্ৰষ্টা, বহু গীতৰ সুৰ কৰিছে আৰু এসময়ত তেখেতে নিজে গীতো গাইছিলে। আৰু হাৰমনিয়াম বজাইছিলে শিৱানী বাইদেউৰ লগত, আৰু সুন্দৰ হাৰমনিয়াম বজাইছিলে। এতিয়া বজাই নাই নাজানো, বজাই চাগে। যদিও যোৰহাটৰ পৰা আঁতৰি থাকে গুৱাহাটীত, কিন্তু যোৰহাটৰ লগত একেবাৰে নিবিড় সম্পৰ্ক। আমাৰ অতিকে শ্ৰদ্ধাৰ মণি মহন্তদা, মণিদাক আমি এখনি গামোচাৰে আদৰণি জনাইছে অৰ্চনাই, আৰু এটা নীলাক্ষীয়ে আগবাঢ়ি আহি এটা স্মাৰক প্ৰদান কৰিছে। আজি যি দুগৰাকী ব্যক্তি উপস্থিত হৈছে, দুৰ্গাময়ী বাইদেউ মোৰ অতি মৰমৰ, আৰু মণিও মৰমৰ। মণি মোৰ সহপাঠী আৰু মোৰ সহশিল্পী আছিলে। মোৰ লগত বহুত অনুষ্ঠান আমি একেলগে পৰিৱেশন কৰিছোঁ। গতিকে মই দুইজনকে আমাৰ ইয়ালৈ অহাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ শুভেচ্ছা আছে। বিগত বৰ্ষসমূহত তেখেতসকলে কলেজ কৰ্তৃপক্ষই এটা চিৰিয়াছ বা গম্ভীৰ সাংগীতিক প্ৰয়াস ৰাখিছে। এই পৰম্পৰা তেখেতসকলে সুন্দৰভাৱে অব্যাহত ৰাখিব বুলি মই আশা কৰিছোঁ।
सांसों में बस जा तू चांद रे आजा दिल की ज़मीं पे तू